अकल इमेल वा फोन नम्बर নহয় আমি বিভিন্ন চেনেল মানে প্রভাইড কৰিছো ৰাইজৰ কাৰণে নাগৰিকসকলৰ কাৰণে যাতে তেখেতসকলে য'ত সুবিধা পায় আমাক ইনফৰমেশ্যন দিব পাৰে সো আমাৰ হোৱাটসঅ্যাপ নম্বৰ আছে ডেডিকেটেড टोल फ्री नम्बर আছে আমার कंट्रोल रूम এটা আছে 24/7 আমার ইমেল আইডি আছে কমপ্লেইন্টৰ কাৰণে বেলেগকে এটা আমি ইমেল এড্ৰেছ আমাৰ আছে আৰু তাৰ বাহিৰেও আমাৰ ওয়েবসাইটত গলে আমাৰ সিনিয়ৰ অফিচাৰৰ নম্বৰ পাব ডিআইজি আইজি এসপি তেখেতসকলকো ফোন কৰিব পাৰে আমিও ৰেগুলাৰলি কল পাই থাকো সো মই আপোনালোকক ৰিকুৱেষ্ট কৰিম যে আমাৰ जी हेल्पलाइन नम्बर আছে এই নম্বৰ আপোনালোকে যাতে সবে গম পায় এই ক্ষেত্ৰত আপোনালোকৰ সাপোৰ্ট আমি বিচাৰিম থ্যাংক ইউ 10th মে 2021 ৰ পৰা যোৱা কালি লৈকে 19th অক্টোবৰ 2020 লৈকে আমি মুঠ 65 কেস ৰেজিষ্টাৰ কৰিছিলো তাতে টোটাল একিউজড আৰেষ্টেড হৈছে 64 আৰু আমি 70,22,550 টকা ৰিকভাৰ কৰিবলৈ সক্ষম হৈছো আৰু এই বছৰ 1 জানুৱাৰী 2022 পৰা যোৱা কালি লৈকে আমি 50 কেস ৰেজিষ্টাৰ কৰিছো কৰাপশন ৰিলেটেড তাতে 50 জন একিউজ আৰেষ্ট কৰা হৈছে আৰু টোটাল ৰিকভাৰী হৈছে 61,47,550